হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো আছোঁ ভালে। আৰু এতিয়া গৈ আছোঁ মাইনাক স্কুলত প্ৰথমতে থ'ম। তাৰপিছত আমি যাম গুৱাহাটীত বজাৰ আছে, আজি বহুত বজাৰ আছে আৰু আপোনালোকক দেখুৱাম কি বজাৰ কৰোঁ। আৰু বলক তেন্তে এতিয়া মাইনাক স্কুলত থ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী ফেঞ্চিত আৰু কি বজাৰ কৰোঁ সকলো দেখুৱাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়া মজা পাব। আজি ভিডিঅ'টো চাই বহুত ভাল পাব। আৰু আজিৰ ব্লগটো মই এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে চাব, গোটেই ব্লগটো চাব, ভাল পাব চাই। আহক তেন্তে আমি গুৱাহাটীলৈ যাওঁ। আৰু আজি ইমান গৰম, এতিয়াৰ পৰাই ইমান ৰ'দ দিছে। এতিয়া ৰাতিপুৱা 9টা বাজিছে, কিন্তু কিমান ৰ'দ, কিমান গৰম। আৰু দিনততো কিমান গৰম হয় ঠিক নাই। আজি গম পাম আৰু লাহে লাহে। আৰু এতিয়া পালোঁ আমি আগাথুৰি গণেশ মন্দিৰ। আৰু গুৱাহাটীত গ'লে আমি গণেশ মন্দিৰত সেৱা কৰিহে যাওঁ। আগতে গণেশ মন্দিৰত দৰ্শন কৰোঁ, তাৰপিছতে গুৱাহাটীৰ ফালে আমি আগবাঢ়োঁ। কাৰণ গণেশ মন্দিৰত সেৱা নকৰাকৈ যাব ভাল নালাগে। সেইকাৰণে আমি প্ৰথম সেৱাটো কৰি লওঁ। আৰু আমি বুলি নহয়, সকলোৱে কৰে। আৰু আজি সোমবাৰ হয়, তথাপিও ইমান জাম নাই। বৰ্তমান জাম পোৱা নাই, ক'তো ভিৰ নাই। ৰাস্তা বহুত ধুনীয়া, একদম খালী হৈ আছে। কিন্তু আমি পাম জাম আগত অলপ। আৰু এতিয়া শৰাইঘাট দলংখন সঁচাই বহুত ধুনীয়া হয় দেখিবলৈ। মই সেইকাৰণে অলপমান ভিডিঅ' কৰি ৰাখি থৈছোঁ। দেখিবলৈ বহুত ধুনীয়া লাগে এনেকৈ। আৰু এতিয়া আমি গৈ আছোঁ আৰু আমি পাম জাম মালিগাঁৱতহে জামটো পাম কিজানি। কাৰণ তাতে আজিকালি কমন হৈ গৈছে, একদম জাম পামেই, নোপোৱাৰ কোনো কথা নাই, অলপ হ'লেও পামেই আৰু। আৰু আমি ফাইনেলি জামটো পালোঁৱে, ট্ৰেফিক জামটো মালিগাঁৱত। সেইটো আৰু হ'বই, কাৰণ ব্ৰিজ বনাই আছে, নতুনকৈ দলং বনাই আছে, সেইকাৰণে আৰু অলপ হয়েই ইয়াত। আৰু আপোনালোকক মই নতুনকৈ বনাই থকা দলংখন দেখুৱাম। যিমানখিনি পাৰোঁ, মই যিমানখিনি দেখা পাওঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিসকলে হয়তো এইফালেৰে অহা নাই বহুত দিন, চাব পাৰিব, মোৰ ভিডিঅ'ৰ সৈতে চাব পাৰিব কিমানখিনি দলঙৰ কাম আগবাঢ়িছে, চাব পাৰিব। আৰু তো আহক দেখুৱাম। আৰু এয়াই হ'ল, মই দেখুৱাইছোঁ অলপ জুম কৰি, আৰু দেখুৱাম। সূতাৰ কাম কৰি আছে আৰু বহুখিনি আগবাঢ়িছে, আৰু তথাপিও দেৰি হ'ব কিজানি।
আৰু দলংখন কিন্তু বহুত দীঘল হ'ব ন, দলংখন বহুত দীঘল হ'ব। আপোনালোকক দেখুৱাই যাই থাকিম। কিছুমান হৈছে খুঁটাবিলাক আৰু কিছুমান আধৰুৱা হৈ আছে, তো আমি চাই গৈ আছোঁ। আৰু আমি ফাইনেলি পাই গ'লোঁ ফেঞ্চি, আৰু য'ত গাড়ী থ'ব পাৰি পাৰ্কিং কৰি, তাতে আমি থ'লোঁ গাড়ীখন। সেইখন গাড়ী আমাৰ। আৰু এতিয়া আমি গৈ আছোঁ বজাৰলৈ, আৰু বহুতখিনি খোজকাঢ়িও যাব লাগে, কাৰণ বহুত দূৰত গাড়ী ৰাখিব লাগে। তো আমি গৈ আছোঁ বজাৰলৈ। য'তে ত'তেতো আৰু গুৱাহাটীত গাড়ী থ'ব নোৱাৰি, সেইকাৰণে। আৰু এতিয়া আমি গৈ আছোঁ, আৰু আপোনালোককো অলপ দেখুৱাই যাম ফেঞ্চি বজাৰ এখন। তো আহক। আৰু বহুত ধুনীয়া ৰঙা একদম ভোট জলকীয়াকেইটা দেখা পালোঁ, কিন্তু দেখি বহুত লোভ লাগিল, কিন্তু নল'লোঁ। সময় নহ'ল, ভাবিলোঁ পিছত ল'ম, কিন্তু পিছত আৰু আহোঁতে বেলেগ ৰাস্তাইদি গ'লোঁ কিজানি, নাপালোঁ আৰু। আৰু এইখিনি বজাৰ মই আগতে কৰিলোঁ, কিন্তু আজিৰ ভিডিঅ'টোতে মই সোমাই দিলোঁ মাজতে। আৰু এতিয়া আমি আহি পালোঁ দোকান, আৰু বজাৰ কৰোঁ, আৰু কি বজাৰ কৰোঁ আৰু কাৰ কাৰণে বজাৰ কৰিছোঁ ইমানখিনি, আপোনালোকক মই নেক্সট ভিডিঅ'ত সঁচাকৈ ক'ম। আপোনালোকে চাব ভিডিঅ'বিলাক, তেতিয়া গম পাব। আৰু বহুত ভাল লাগি আছে, বহুত বজাৰ কৰিলোঁ। আৰু কথাটো ভাল লগাই হয়, আৰু আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকেতো গম পাবই, চাব সেইকাৰণে। আৰু এতিয়া বেগ চাওঁ কেনেকুৱা পাওঁ। আৰু এখন বহুত ডাঙৰ দোকানত সোমালোঁ। ইয়াতে অকল লেহেংগা আৰু
ফ্ৰক, সৰু ছোৱালীৰ ফ্ৰক, ডাঙৰৰো পোৱা যায় বহুত ধুনীয়া ধুনীয়া ফ্ৰক আৰু লং ফ্ৰক এনেকুৱা আৰু শাৰী এইবিলাকে পোৱা যায় ইয়াত। ধুনীয়া ধুনীয়া হয়, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত কাপোৰৰ। লেহেংগাৰো বহুত কালেকশ্যন আছে, বহুত ভাল লাগিছে মোৰ চাই। আৰু তো চাওঁ, আপোনালোককো অলপ অলপ দেখুৱাম। এতিয়া মই চাই আছোঁ লেহেংগা, কিন্তু মোৰ ছোৱালীৰ কাৰণে হয় লেহেংগাযোৰা। চাই লওঁ কেনেকুৱা পাওঁ। আৰু ইয়াত ডাঙৰৰো লেহেংগা পায়, সৰুৰো পায়, চব পাই যায় আৰু পাব আৰু মই আপোনালোকক দোকানখনৰ এড্ৰেছটো কৈ দিওঁ, ফেঞ্চি বজাৰৰ, আৰু গোটেই নামটো কৈ দিওঁ। শ্বাহিন ফেশ্বন হয়, শ্বাহিন ফেশ্বন, তিৱাৰী মাৰ্কেট, SS ৰোড, ফেঞ্চি বজাৰ, গুৱাহাটী। আৰু ধুনীয়া ধুনীয়া কালেকশ্যন পোৱা যায়। বহুত ভাল লাগিছে মোৰ আহি, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু কাপোৰবিলাকো দেখি ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াত, ধুনীয়া ধুনীয়া কাপোৰ। হেল্ল' ফ্ৰেণ্ডছ, ইমান গৰম, বহুত ৰ'দ দিছে আজি। আৰু এতিয়া আমি আহিলোঁ বজাৰ কৰি, আৰু এতিয়া গাড়ীত বহি আছোঁ। আৰু এতিয়া যাম ঘৰত। ঘৰত যোৱাৰ আগতে কিবা অলপ খাই ল'ম, তাৰপিছত আৰু আপোনালোকক দেখুৱাই আছোঁ। আজি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জনাব কেনে পালে। তো আহক, আমি এতিয়া ঘৰত যাওঁ আৰু আপোনালোকক আৰু কিয়ৰ বজাৰ কৰিছোঁ আপোনালোকক ক'ম অলপ লাহে লাহে, আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু নেক্সট ভিডিঅ'ত আহিব, গম পাব সকলো। তো আহক, দেখুৱাই থাকিম। প্ৰথমতে এটা ষ্ট্ৰিঙে খাই দিলোঁ, ঠাণ্ডা, কাৰণ বহুত গৰম লাগিছে সেইকাৰণে। আৰু এতিয়া আহি আদাবাৰীত আৰু ৰখিলোঁ, কাৰণ গাড়ীৰ টায়াৰৰ কিবা অলপ কাম আছে, সেইকাৰণে কৰি লওঁ। তাৰপিছত যাম বাইদেউহঁতৰ ঘৰত, কাৰণ মাইনা তাতে আছে। স্কুলৰ পৰা ভিনদৈ লৈ আহিছে তাইক আজি, আমাৰ কাৰণ দেৰি হৈছে সেইকাৰণে। বাইদেউহঁতৰ ঘৰৰ পৰা আমি যাম ঘৰত, বাইদেউহঁতৰ ঘৰত ভাত খাম, তাই ভাত বনাব বুলি কৈছে। তো তাতে খাই ঘৰত যাম আৰু পূৰা। আৰু এতিয়া বাইদেউহঁতৰ ঘৰ আহি পালোঁ, আৰু বাইদেউহঁতৰ ছোৱালী দুজনীয়ে ৰখি আছে আমাক। আৰু এতিয়া ভাত খাই লওঁ, তাৰপিছত অলপমান বহিম, আৰু বহি আৰু ঘৰত যাম, কাৰণ দেৰিয়ে হৈছে প্ৰায়। হেল্ল' ফ্ৰেণ্ডছ, আমি আহি পোৱা দেৰি হ'ল, 1 ঘণ্টামান হ'ল। আহি গা চা ধুলোঁ, কাৰণ বহুত গৰম আজি, বহুত ৰ'দ দিছিল, গা চাও বেয়া লাগি গৈছে। তাৰপিছত বাইদেউহঁতৰ ঘৰত ভাত তাত খাই আহিলোঁ, আৰু এতিয়া আছোঁ এনেই, চাহ তাহ খালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিম। আৰু তাৰমানে গা চা বহুত বেয়া লাগিছে, কাৰণ বজাৰো বহুতখিনি কৰিলোঁ। আৰু এটা কথা আপোনালোকক কওঁ, কিহৰ বজাৰ কৰিছোঁ মই আপোনালোকক অতি সোনকালে ক'ম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, তেতিয়া গম পাব কাৰ কাৰণে বজাৰ কৰিলোঁ ইমান বজাৰ। তাৰপিছত এতিয়া
তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিম আৰু আপোনালোকক নেক্সট ব্লগৰ সৈতে নতুন নতুন ভিডিঅ'ৰ সৈতে ৰেচিপিৰ সৈতে অতি সোনকালে লগ পাম আৰু আপোনালোকে তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে আজিৰ ব্লগটো চাই তেনেহ'লে ক'ব আৰু আপোনালোকে আজিৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰি দিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ লগত আৰু যদি নতুন হয় মোৰ চেনেলত আজি প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব তেনেহ'লে আজিলৈ আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বাই বাই